নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। অসুস্থ হৈ পৰিছে ধিং এক্সপ্ৰেছ হিমা দাস। পিছে হিমা দাসৰনো হৈছে কি এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। যোৱা ৩-৪ দিন ধৰি অসুস্থ হৈ পৰিছে ধিং এক্সপ্ৰেছ হিমা দাস। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে হিমা দাসক। হিমা দাসক লৈ ডক্টৰে কি ক'লে এবাৰ শুনোচোন আহক। আমি তেখেতৰ ঘৰৰ মানে যিখিনি গম পাইছোঁ যে লাষ্ট 3 দিনৰ পৰা তেওঁৰ জ্বৰ কাহত ভুগিছিলে। গতিকে বিশেষ চিন্তা কৰিবলগীয়া একো নাই, কিন্তু তেওঁ একচুৱেলি জ্বৰ খুব বেছি হোৱাৰ কাৰণে অকণমান উইক হৈছে আৰু উইক হোৱাৰ কাৰণে আমি একচুৱেলি আমাৰ হস্পিটেলৰ আমাৰ ডক্টৰ ভৱানী চক্ৰৱৰ্তী ছাৰ লগতে ডক্টৰ স্মিতা মেধি আৰু অন্য চিকিৎসকৰ আণ্ডাৰত ট্ৰিটমেণ্ট কৰি আমি এডমিট কৰিছোঁ। আজি আমি হয়তো তেওঁক HDUতে আমি ৰাখিম আৰু বাকী গোটেইখিনি তেওঁৰ আমি যিখিনি দৰকাৰী মানে ইনভেষ্টিগেশ্যন এইখিনি কৰিছোঁ। বাকী ৰিপৰ্ট অহাৰ পিছতহে আপোনালোকক আমি পৰৱৰ্তী সময়ত অহাকালি আমি বিশেষ জনাব পাৰিম। আমি এইখিনিয়ে মই ক'বলৈ লৈছোঁ যে সকলোৱে বিশেষ চিন্তা কৰা নাই।